বন্ধুসকল নমস্কাৰ সঘনাই পৰীক্ষাত আহি থকা কেইটামান ইম্পৰ্টেণ্ট জিকে আলোচনা কৰোঁ আহকচোন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ মুম্বাই অপশ্যন বি নতুন দিল্লী অপশ্যন চি কলকাতা অপশ্যন ডি চেন্নাই অপশ্যন এ মুম্বাই ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ কলকাতা অপশ্যন বি চেন্নাই অপশ্যন চি নতুন দিল্লী অপশ্যন ডি বাংগালোৰ অপশ্যন চি নতুন দিল্লী ভাৰতত কোনদিনা সৈন্য দিৱস হিচাপে পালন কৰা হৈ আহিছে অপশ্যন এ 13 জানুৱাৰী অপশ্যন বি 14 জানুৱাৰী অপশ্যন চি 15 জানুৱাৰী অপশ্যন ডি 16 জানুৱাৰী অপশ্যন চি 15 জানুৱাৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীৰ তাৰিখ কোনটো অপশ্যন এ 14 আগষ্ট অপশ্যন বি 15 আগষ্ট অপশ্যন চি 16 আগষ্ট অপশ্যন ডি 17 আগষ্ট অপশ্যন চি 16 আগষ্ট কোনটো দিনত প্ৰতি বছৰে প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয় অপশ্যন এ 7 জানুৱাৰী অপশ্যন বি 8 জানুৱাৰী অপশ্যন চি 9 জানুৱাৰী অপশ্যন ডি 10 জানুৱাৰী অপশ্যন ডি 10 জানুৱাৰী আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস বিশ্বত প্ৰতি বছৰে কোনদিনা পালন কৰা হয় অপশ্যন এ 25 জানুৱাৰী অপশ্যন বি 22 জানুৱাৰী অপশ্যন চি 23 জানুৱাৰী অপশ্যন ডি 24 জানুৱাৰী অপশ্যন ডি 24 জানুৱাৰী প্ৰতি বছৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কোনদিনা পালন কৰা হয় অপশ্যন এ 25 জানুৱাৰী অপশ্যন বি 24 জানুৱাৰী অপশ্যন চি 26 জানুৱাৰী অপশ্যন ডি 23 জানুৱাৰী আনচাৰ অপশ্যন এ 25 জানুৱাৰী ৰাষ্ট্ৰীয় যুৱ দিৱস ভাৰতবৰ্ষত কোনদিনা পালন কৰা হয় এ 10 জানুৱাৰী বি 11 জানুৱাৰী চি 12 জানুৱাৰী ডি 13 জানুৱাৰী আনচাৰ হ'ব চি 12 জানুৱাৰী সংস্কৃত দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয় এ 2 আগষ্ট বি 3 আগষ্ট চি 4 আগষ্ট ডি 5 আগষ্ট আনচাৰ বি 3 আগষ্ট 2020 চনৰ 56তম জ্ঞানপীঠ বঁটা বিজয়ী কোন আছিল এ নীলমণি ফুকন বি অমিতাভ ঘোষ চি যতীন বৰা ডি উমা ভাৰতী এ নীলমণি ফুকন